কলেজ এখনৰ নিচিনা অতি সোনকালে মোৰ অফিচলৈ আহিব লাগিব। কলেজ এখনৰ নিচিনা পবিত্ৰ স্থানলৈ এইবিলাক ঠিক হোৱা নাই। গতিকে তোমালোকে অতি সোনকালে মোৰ অফিচলৈ ভাইটি কিনাই কথাটো খাই অলপ তোমালোকে কলেজ এখনৰ নিচিনা পবিত্ৰ স্থানত আহি এনেদৰে মাৰপিট কৰাত কিমান ভুল চলিছে। তোমালোকৰতো বিবেচনা কৰাৰ ক্ষমতা নাইও। লগতে এই লগত দুই চাৰিটা ডেকা ল'ৰা তোমালোকে বিপথে পৰিচালিত কৰি আছে। গতিকে তোমালোকক এটা মেচিন দিবলৈ তোমালোকে কিন্তু তোমালোকৰ অটপালিবিলাক শেষেই নহয়। মই কিবা এটা তোমালোকক ক'ব বিচাৰিছো, তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰা। তোমালোকক কি মা দেউতাই খুৱাই খুৱাই ইয়ালৈ কি মাৰপিট কৰিবলৈ পঠিয়াইছে? তোমাৰতো এটা স্পেচিয়েল চান্স। তোমাৰ লাইফটোৰ কথা তুমি কেতিয়াবা চিন্তা কৰিছা নেকি? লগতে এই দুটাকো লগত লৈ লৈছা তুমি, তোমাৰ দৰে ঘৰত লৈ লৈছা, আৰু তুমি এই কলেজখনত সোমাই আহি তুমি এনেদৰে মাৰপিট কৰাটো কিন্তু ভাল কাম নহয়। এই দুবাহুত তোমাৰ পঢ়ালাই বা ভগৱানে কিছু শক্তি দিছে। এই শক্তিখিনি ভাল কামত লগোৱা, ভাল কামত লগাই পেলাই সমাজত পথ প্ৰদৰ্শক হিচাপে তোমালোকে গৈ আহা। তোমালোক সমাজৰ মেৰুদণ্ড, তোমালোকেই সমাজখন আগুৱাই লৈ যাব লাগিব। আজি আপুনি আমাৰ চকু মেলাই দিছে, ধন্যবাদ। হয় ছাৰ, মা দেউতা ঢুকোৱাৰ পাছত মোৰ ভণ্টি আৰু মোৰ নিজৰ বাবে ভাবোঁতে ভাবোঁতে কিদৰে এই আৱৰ্জনাৰ মাজত সোমাই পৰিলোঁ গমকেই নাপায়। হয়, মই তোমালোকে এইটোৱে কৈছোঁ, তোমালোকে যদি অনুতপ্ত হৈছা যে ইমান দিনে তোমালোকে যি কৰি আছিলা সম্পূৰ্ণ ভুল পথেৰে পৰিচালিত হৈ আছিলা। তোমালোকৰ আজি বাহুত তেজ আছে, শৰীৰত তেজৰ গৰমনিত তোমালোকে আজি যাতে তাকে য'তে ত'তে মাৰপিট কৰিবলৈ লৈছা। এইবিলাকো তোমালোকে সমাজৰ পৰা ভাল ৰাস্তা দেখুওৱা নাই। তোমালোকৰ পিছৰ প্ৰজন্মক কোনো ধৰণৰ সঠিক পথ তোমালোকে দেখুওৱা নাই। গতিকে তোমালোকক কৈছোঁ, এতিয়াও সময় আছে, তোমালোকে ভুল সুধিলৈ ঘূৰি আহা, ভাল ৰাস্তালৈ আহা। তোমালোকৰ পৰা সমাজ অন্তত এটা মেছেজ পাওক, তোমালোকৰ পিছৰ প্ৰজন্ম তোমালোকৰ যাতে ভাল দিশত গতি কৰে, যাতে তেওঁলোকেও কলেজ হওক, পঢ়া শুনা কৰক, দেশৰ ভৱিষ্যতৰ সুনাগৰিক হওক, সেইটো সকলোৱে কামনা কৰা। যাতে আৰু তোমালোকৰ যাতে আমি এনে একো অৱস্থা মই যাতে তোমালোকক সেই কলেজ চহৰত মাৰপিট কৰা কেতিয়াও নেদেখোঁ। এইখিনিয়ে তোমালোকক আজি সংবিধান দিলোঁ আৰু আশা ৰাখিছোঁ অদয় সদতিলৈ নমস্কাৰ জনাই